হাই ফ্ৰেণ্ডছ আইছো কি বেকাষ্টৰ মাৰি আহিছোঁ ৰ'ব কলেজ ছুটি দিলাক ৰ'ব কলেজ ছুটি দিলাক এতিয়া আজি আপোনালোকক আমি কি দেখাম কি আমি য'ত কিবোৰ ভিডিঅ' গেলা দেওঁ সেই জেগাটো আপোনালোকক দেখাই দিম এখন চাওক কলেজ ফিল্ড মল্লু কলেজ ফিল্ড টেম্পু এখন ৰখি আছে ইয়াতে কথা কাটিব এতিয়া খুৰে কথা কাটিব ইয়াতে অলমে থৈ দিছে খাব নেকি আহিবতে ভাল যাওক 2 নম্বৰী নাই ইয়াতে 2 নম্বৰী নাই এই সিহঁতে ক'ত বহি আছে ক্লাছ চাছ কৰা নাই বাং মাৰছি ক্লাছ কৰা নাই এই দেখছি না চলিকেইটা এই ভালকৈ যাওক এই চলিকেইটা ক্লাছ কৰা নাই বহি আছে ইণ্ডোৰ ষ্টেডিয়ামত এতিয়া ক'বা গ'লে এতিয়া আমি ভিডিঅ'টো এৰে কাষতে কলেজৰ কাষতে কৰোঁ দিয়ক আপোনালোকে আজি গম পাব বোধহয় এই কেনেকৈ গাড়ী চলি এতিয়া আমি চাইকেল দি আহিছোঁ লাহে লাহে DSLRটো আনা নাই নেকি আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকক কি আমি ৰুবিক্স কিউবত থাৰ্ড লেয়াৰটো আপোনালোকক এতিয়া নাই এই পিছৰ যোনটো ভিডিঅ' পাব আপোনালোকে এইটো নিশ্চয় আপোনালোকে থাৰ্ড লেয়াৰৰে পাব এইটো আমি জাষ্ট আপোনালোকক ক'ত কৰোঁ কাৰণ আমাৰ লগৰ ছোৱালীগিলাই সুধি আছে আমাক বহুতে ৰিকুৱেষ্ট কৰিছে কি জানিব বিচাৰিছে কোনখিনি জেগাত আমি এইগিলা ভিডিঅ'গিলা দেওঁ সেইকাৰণে সিহঁতক আমি এইটো ছাৰপ্ৰাইজ দিছোঁ সিহঁতৰ কাৰণে স্পেচিয়েলি খেলা হৈছে ক্ৰিকেট হৈছে খেলা যাব নেকি খেলা লোৱা বলক কাট খেলা মাৰিব আহিব তই তই বম লাগছি আজি ইমান ঠাণ্ডা নাই ৰ'ব আজি অলপ গৰম দিছে মোৰ ঘৰত ৰাস্তা পাচ্ছি এই চাওক চাইছে কি আহিছে আহিছে আমি মাজে মাজে তে নাচপি আহোঁ দিয়ক এতিয়া আপোনালোকে গমটো পাইছে বোধ এই ৰাস্তাটো চিনি পায়ে যোনগেলা নৰবেহীৰা যোনগেলা আছে আমাৰ যোনগেলা আছলি খেলাখনেতো জানে এতিয়া আমি কয় যাই আছোঁ জানে না আমি চিধাই জাপাৰগুচিৰ ইফালে যাই আছোঁ নালন্দা যি আছে নালন্দা পাব্লিক স্কুল তাতে মই পঢ়িছিলোঁ আগতে ইফালে ময়ো পঢ়িছিলোঁ সিফালে যাই আছোঁ আমি তোমালোকে এতিয়া হয়তো আহি থাকিব আহি পেলাই আহক অলপ আমি কৈ আছোঁ আপোনালোকক পানী এক বটল খাই লওক আছে দিয়ক আৰু অঁ এতিয়াতো যাই পাৰা নাই তই কিবা সৰ্বানন্দ আহিব বোলে সৰ্বানন্দৰ ঘৰ বান্ধছি এই চাওকচোন একোটা কথা বুজছি কাম কৰি আছে মিস্ত্ৰী কিবা হ'ব তই কি বনাব তই বাউণ্ডাৰী বনাব বোলে কিবা মেটকা গিলা পছিল অঁ কলেজ ফিল্ডখন ভাবিছিলি আপোনালোকে চাওকচোন একবাৰ কম ডাঙৰ ফিল্ড নহয় দিয়ক মেটকা গিলাত ধৰি এখন চাওকচোন আগত দিয়ে কি এখন যাওক কি এখন দেখাত লেগছি এখন পিছফালে মেটকা গু এইটো খাল দেখছি না আমি এতিয়া পালোৱে মোটামুটি আমাৰ জেগা এই জেগাত আহিলে আপোনালোকৰ মন চনো ভাল লাগিব হাতীগাল পেলাই আহিব পাৰিলি আপোনালোকে একদিন আহিছে গম পাব দোকান চিপছৰ দোকান নতুনকৈ দিছি খুৰাই আমি ইয়াৰ পৰা খাওঁ খুৰাক দম দি পেলাই অঁ আমাৰ চাইকেলখন চাওকচোন একবাৰ চাইকেলখন চাওকচোন অৱস্থা টিলিং বেকা হৈ যায় ছাবস্ক্ৰাইব নকৰে আপোনালোকে আমি কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু আমি যি ভালকৈ একদম ভালকৈ শিকিছোঁ আপোনালোকে মন্দিৰ বুলি কয় আমি পাই গ'লোঁ আমাৰ জেগা চাই লওঁ ওপৰত এইটো মন্দিৰ আমি এতিয়া সোমাম জাপাৰগুচিত আহি থাকাতে আপোনালোকে এটা মন্দিৰ পাব এই শিৱ মন্দিৰ নেকি এইটো শিৱ মন্দিৰতো এই শিৱ মন্দিৰত আমি এনেকৈ দৰ্জাখন খুলি আমি আহি গ'লোঁ ভিতৰত এই চাইকেলখন থৈ দিছোঁ মোৰ চাইকেল যাকচোন এইটো দমকল আছে পানী খাব ইচ্ছা কৰিলে পানী খাব পাৰিব এইটো মন্দিৰ আমি এনেকৈ আহোঁ সদায় আহি আমি আপোনালোক কিছুমান ভাল জেগা দেখাম এতিয়া মন্দিৰত প্ৰথম সেৱা কৰোঁ আমি যাতে আমাৰ ভিডিঅ'টো ভাল হয় নমস্কাৰ তাৰে পিছত গৰু চুৰিৰ লগত অলপ আমি ফাল্টুমি কৰোঁ আমি এতিয়া এই গৰুটোৰ ফালে আহি আছোঁ চাক এই দুটা গেল হিংকাব আহিছে গৰুটোই এই গৰুকেইটা খাতাৰনাক আছে বুঢ়া এই ছাগলো আছে কেইটামান জাপাৰগুচিৰ গৰু না ইয়াতে এনেকৈ আপোনালোকে আহি থাকিব আহি কিনে ইয়াতে ফটো দিব পাৰে ইচ্ছা কৰিলে মন্দিৰৰ বজাৰবিলাক এইটো বম লাগে ইয়াতে আহি আপোনালোকে আহিবচোন ভাটিবেলা আহিব বা ৰাতিপুৱা আহিব তেতিয়াতো আৰু ভাল লাগিব এখন জিম আচলতে আৰু এটা কথা আপোনাক কৈ লওঁ ইয়াতে বিয়া চিয়াৰ পানী তুলিব আহে আমি ভিডিঅ' কৰি থকাৰ সময়তো বহুত ডিষ্টাৰ্ব হোৱা বুলি নকওঁ ভালো লাগে বিয়া চিয়াৰ পানী তুলিব আহে আৰু এখন এইটো এই ঘৰটো আপোনালোকে ভাবছি কি ঘৰ হ'ব পাৰে এইটো জিম জানে না আহি যাব একদিন আহি পেলাই দৰ্জাৰ ফাকে দি চাব অন্য নাচলিও এই দৰ্জা তালা মাৰা আছে দিয়কচোন এই ফাকে দি চাব পাৰিব জিম আছে ভিতৰত এইগিলা জিমৰ বস্তুগিলা আছে এতিয়া এনেকৈ আহিব আহি পেলাই আমাৰ এখন চেয়াৰ আছে ৰ'ব বহা জেগা আছে এখন চাই লওক বহক অলপমান
এতিয়া আমি ইনকে বহু এই এখানে আপনার- ব্যাকগ্রাউন্ড এখানে আমার ব্যাকগ্রাউন্ড এখন বেকগ্ৰাউণ্ড আপোনালোকে বহুত ভিডিঅ'ত দেখা পাইছে বোধ হয় তলৰ ফালে ইনকে আছে আৰু এটা ভিডিঅ'ত আপোনালোকে আমি যেতিয়া ব্লাইণ্ড শ্বট বিং বুলি এটা ভিডিঅ' আছে তাতে আমি ইনকে ইনকে কৰিছিলোঁ ভিডিঅ'টো ইনকে এই টাইপত এই মচনটো দেখাব এই মচনত কৰিছিলোঁ না ভিডিঅ'টো এতিয়া গম পাইছে না আপোনালোকে এই নলবাৰী কলেজ এই পুখুৰী এই আমি এই আমি এই আমাৰ গৌৰৱ চৌধুৰী কওক আপোনাৰ এই চাওক এখানত আমি ইনকে বহু অলপমান বহি লওক ইনকে বহু এই বহিলে ভিউটো এনেকুৱা পায় এইটো এই বম লাগে কিন্তু আমি মাজে মাজে ফাল্টুমিও কৰোঁ ৰ'ব মই এতিয়া এটা ফ্লিপ দিওঁ এই মই বুকত বান্ধিলোঁ ৰ'ব কেমেৰাটো এতিয়া এই বঢ়িয়া লাগে আপোনালোকে আহিব পাৰে আহিলে বাপৰে অ' মাই তে ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু আমি এখন অংগনবাদী এখন অংকনবাদী তাৰপিছত তে বেছি ভিডিঅ'টো লম্বা নকৰোঁ আৰু আমি থাৰ্ড লেফটো আৰু দিম দিয়ক এইটো ভিডিঅ'ৰ পিছতে থাৰ্ড লেফটো দিম আৰু যদি আপোনালোকে কিবা বুজিব নাই সুধিব একো নাই কমেণ্টত সুধি ল'ব আমি আপোনালোকক বুজাই দিমতো ভালকৈ আৰু যিমান পাৰোঁ সিমান সহজভাৱে দিছোঁ আপোনালোকে খালী ভিডিঅ'টো ভালকৈ চাওক তেতিয়া গম পাব নাই গম নাপায় নাচলি কি হ'ব আৰু আমি যিমান পাৰোঁ সিমান কথিত ক'ব মানে লিখিততে ক'ব চেষ্টা কৰিছোঁ নলদকচোন ক'বা আমাৰ নলবাৰীৰে আৰু লিখিত কি ক'ম আৰু কিন্তু যিমান পাৰোঁ বেলেগ মানুহে চাব না এনেকৈ লিখিততে ক'ব চেষ্টা কৰিছোঁ হ'লেও এইগিলা বাদ দিয়ক এতিয়া ভিডিঅ' লাইক কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দে বাই এতিয়া ধন্যবাদ ধন্যবাদ যাওঁ